ডেষ্টিনেশ্যন সেয়া চাওক এই নাচনী ব্ৰহ্মপুত্ৰ বিহু দল কলিয়াবৰ এই ব্ৰহ্মপুত্ৰ বিহু দল কলিয়াবৰে বিগত বৰ্ষৰ দৰে এই বছৰো জখলাবন্ধা মিলন সংঘৰ সহযোগত 8দিনীয়া কাৰ্যসূচীৰে যোৱা 1 এপ্ৰিল তাৰিখৰ পৰা আজি 8 এপ্ৰিল তাৰিখলৈকে বিহু নাচ আৰু লোকবাদ্যৰ যি কৰ্মশালাৰ আয়োজন কৰিছিল এই কৰ্মশালাৰ আজি সামৰণি তথা অন্তিম দিন আমি অন্তিম দিনৰ কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ কাৰণে আগবাঢ়িছোঁ। আমি ইতিমধ্যে জনাইছোঁ যে আমাৰ মাজত অসমৰ জনপ্ৰিয় বিহু গায়ক বিপুল চেতিয়া ফুকন আৰু খগেন গগৈদেৱ আহিছে আহি উপস্থিত হৈছে। আমি তেখেতসকলক আদৰণি জনাইছোঁ আৰু আমি কাৰ ঘৰৰ ছোৱালী খাই খাই কচালি কচালি ঐ কেলেনো নেখাব গাভৰু ছোৱালী হাতত আছে খাৰু দেখিবলৈ পাৰো ডিঙিত আছে মণি দেখিবলৈ লনি ঐ কপালতে সেন্দুৰৰ কপালতে সেন্দুৰৰ ফুল
আন এজন বিহুৱা কনক শইকীয়া তেওঁ আমাৰ অনুষ্ঠানত উপস্থিত থাকি আমাক উৎসাহিত কৰিছে তেওঁকো এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ এয়া ভানুকৰ তেওঁ আন এগৰাকী বিহুৱা কনক শইকীয়া মই ধন্যবাদ জনাইছোঁ পুনৰ আমি অনুষ্ঠানৰ মাজলৈ আগবাঢ়িছোঁ মই আমাৰ মাজত উপস্থিত থকা আন এগৰাকী ব্ৰহ্মপুত্ৰ হোটেলৰ স্বত্বাধিকাৰী আমাৰ বনিয়া ভাই বিকাশ বনিয়া